Hi everyone, welcome to my Chotu vlog. আজি দেখিছেনে বাৰু একদম সিম্পল থালি সকলোৰে ঘৰৰ মানুহে ডিমাণ্ডত বনাবলৈ যোৱা অমিতা। প্ৰথমতে তেল দিলোঁ, তাত দিলোঁ পাঁচফোৰণ, অকণমান হিং আৰু বুটকিটা দিয়ে মই যি পলাইছোঁ মানে নক'ব আৰু। তাৰপিছতে মই অমিতাখিনি ধুনীয়াকৈ দি দিলোঁ, তাতে দিলোঁ মই হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই মেলি ল'লোঁ। এতিয়া দিছোঁ এগিলাচ পানী। মই অলপমান আঞ্জাখন ঠিক কৰি ৰাখিম, বেছি পনীয়াও নকৰোঁ, বেছি শুকানো নকৰোঁ। আৰু লগতে মই এটা চাইডে ভাতখিনিও বহাই দিছোঁ। এইখিনি হোৱাৰ পিছত মই দেখিছোঁ ধুনীয়াকৈ বিলাহী দুটা পুৰি লৈছোঁ। তাৰপিছত কালি মা আনিছিলে ক'ৰবাৰ পৰা প্ৰসাদ, ক'ৰবাত সকামলৈ গৈছিল আৰু সেইখিনি অকণমান চাটনি কৰিম ধুনীয়াকৈ, জলকীয়া অলপ বেছিকৈ দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ চাটনি হৈ যোৱাৰ পিছত আকৌ মই বিলাহীখিনিও ধুনীয়াকৈ চাটনি কৰিলোঁ। আজি মুঠতে বুট সকলোতে দিছোঁ, বিলাহীটো দিছোঁ, প্ৰসাদতো বুট আৰু অমিতাটো বুট, সকলোতে বুট। মোৰ চিম্পল থালিখন হৈ গ'ল। পূৰা বহুত চিম্পল আছিল কিন্তু খাবলৈ বিৰাটেই টেষ্টি আছিল বাৰু। অমিতাখিনি বিশেষকৈ বহুত ধুনীয়া আছিল। আজিলৈ আহিছোঁ, বাই বাই।